সাইবাৰ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে হুজাই জিলা আৰক্ষীৰ অভিযানত ধৰা পৰিছে এটাৰ পাছত আনটো অভিযুক্ত পুনৰ ডবকা আৰক্ষী আৰু পাঠশালা আৰক্ষীৰ অভিযান চলিছিল আৰু সেই অভিযানত পদুমৰি গাঁৱৰ পৰা কৰায়ত্ব কৰা হৈছে সাইবাৰ অপৰাধৰ সৈতে জড়িত এটা অভিযুক্তক আটকাধীন অভিযুক্তটোৰ নাম হৈছে নুৰ আহমেদ বৰভূঞা এদিন পূৰ্বেও ডবকা আৰু যমুনামুখ আৰক্ষীৰ জালত পৰিছিল এটা অভিযুক্ত আৰু মিনহাজ আহমেদ আৰু ফয়াজ আহমেদক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছিল মূল অভিযুক্ত ধৃত মিনহাজৰ নেতৃত্বতে এই সাইবাৰ অপৰাধী চক্ৰটো তেওঁলোকে চলাই আছিল হৰলুকি হৈছিল বজালিৰ পাঠশালাৰ এজন লোকৰ ধন বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি সেই বহু লোকৰ পৰা ধন আত্মসাৎ কৰিছিল কনক চন্দ্ৰ দাস নামৰ সেই লোকজনৰ একাউণ্টৰ পৰা 3,41,000 টকা হৰলুকি কৰা হৈছিল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ চৰকাৰী একাউণ্টৰ পৰাও 1,20,00,000 টকা হৰলুকি কৰা হৈছিল 19 ফেব্ৰুৱাৰীত আটক হৈছিল আন তিনি অভিযুক্ত সাইবাৰ অপৰাধী 12 ফেব্ৰুৱাৰীত আটক হৈছিল মুৰাধাৰৰ বিদ্যালয়ৰ দুই শিক্ষকো আৰু এনেকৈ সকলো ধৰণৰ লোকে অতি সম্প্ৰতি জড়িত হৈ পৰিছে এই অপৰাধত আৰক্ষীৰ বাবে মূৰৰ কামৰণি হৈ পৰিছে এই সাইবাৰ অপৰাধী চক্ৰ আৰু সেই সাইবাৰ অপৰাধী চক্ৰৰ প্ৰতিজন সদস্যক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে আৰু হুজাইত বিশেষকৈ এই সাইবাৰ চক্ৰটো সক্ৰিয় হৈ আছে বিভিন্ন লোকক প্ৰবঞ্চনা কৰি তেওঁলোকৰ পৰা লাখ লাখ টকা সৰকাবলৈ সক্ষম হৈছিল আৰু নুৰ আহমেদ বৰভূঞা নামৰ যিটো অভিযুক্ত শেহতীয়াকৈ আৰক্ষীয়ে আটক কৰিছে সোধাপোছা কৰি আছে আৰু এদিন পূৰ্বেও যমুনামুখ আৰু ডবকাৰ পৰা দুটাকৈ এই সাইবাৰ অপৰাধীক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছিল আৰু ক'ত কেনেদৰে সাইবাৰ অপৰাধ সংঘটিত কৰিছিল আৰু বিভিন্ন লোকৰ পৰা কিদৰে ধন আত্মসাৎ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে